সন্ধিয়াৰ কিতাপৰ টেবুললৈ আহিবলৈ হ'লে ল'ৰা ছোৱালীবিলাকক কিবা এটা খাবলৈ নিদিলে নাহে। সেইটো কাৰণে ভাবিলোঁ হেল্ডিকৈ কিবা এটা বনাওঁ। এয়া পানী এখিনি খলখলাই উতলাই লৈছোঁ। তাৰপিছতে পিঠাগুড়ি আছিলে, পিঠাগুড়ি আটা মঠা দি মঠি ল'লোঁ। এই পানীখিনিতে ডাইৰেক্ট দি দিছোঁ। পিঠাৰ লগত আপোনালোকে নাৰিকল, খিচমিচ, কাজু এইবিলাকো দিব পাৰে। এইবিলাকে ল'ৰাবিলাকে নাখায়, সেইটো কাৰণে ডাইৰেক্ট অকল চিম্পুলকৈ নিমখ অকণ দিয়ে সানি পিনে এনেকৈ দি দিছোঁ। 4টা মানুহলৈ 8টা পিঠা বনাইছোঁ। বনাই এয়া বাতি ৰেডি কৰি লৈছোঁ। তাতে গাখীৰ হেতা দিম আৰু গাখীৰৰ চচটো যিহেতু খুব গৰম, সেইটো কাৰণে হেতাৰে উলিয়াবলগীয়া হৈছে। তেল মছলা নাই আৰু এনেকৈ খাবলৈ বহুত ভাল পায়। ইহঁতেও খাবলৈ ভাল পায়। চফ্ট হয় পিঠাটো। বৰা চাউল আৰু আঢ়ৈ চাউল দুইটা মিক্স কৰিলে খাবলৈ বেছি ভাল হয়। আঢ়ৈ চাউলটো দিলে লগালগ খাব লাগে আৰু নহ'লে অকণমান দেৰি থকাৰ পিছত টান হৈ যায়। এয়া ৰাতিপুৱা তেনেকৈ খালীকৈও খাব পাৰি, গাখীৰৰ লগতো খাব পাৰে। লগতে কণ্ডেন্স মিল্ক থাকিলে ওপৰত দি দিলে আৰু অকণমান ভাল লাগে। এয়া ৰেডি হৈ গ'ল। পানী পিঠা বুলি কওঁ, আপোনালোকৰ সেইফালে কি বুলি কয় নাজানো। আপোনালোকে খাইছেই চাগে, কিন্তু যিসকলে নাই খোৱা এনেকৈ এদিন বনাই খাবচোন। আমাৰ অসমীয়া মানুহবিলাকেতো খাইছে, কিন্তু আমাৰ যিসকল তেওঁ বনাই খাব নাজানে পিঠা, ধৰি লওক অনা অসমীয়াসকলে তেনেকৈ খাই চাব এদিন, খাই ভাল পাব। বেলেগ একো বস্তুৰ প্ৰয়োজন নাই, অকণমান পানী লাগে আৰু পিঠা লাগে। খুব সোৱাদ লগা হয় খাবলৈ। সঁচাকৈ আমাৰ অসমীয়া খাদ্যবিলাক বহুত ভাল লাগে ন। এতিয়া পানী পিঠা হওক বা তাৰপিছতে আকৌ ভাপত দিয়া পিঠা হওক, তেল পিঠা, তিল পিঠা, এইবিলাক ক'তোতো তেলৰ প্ৰয়োজন নহয়। তেল পিঠাত লাগে বাৰু। এয়া ইমান কোমল হৈছে, খালোঁ, খাই ভাল লাগিলে। ল'ৰাই সেয়া খায়ো চাহ খালে। তাৰপিছত তামোল এখন ঠিকছে চোবাই লৈ আৰু এয়া ল'ৰা কিতাপ পঢ়াবলৈ বহিছোঁ। আজিলৈ আহোঁ, বাই বাই।